নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, যদিও মই মোৰ তিয়হ খেতিত আছোঁ, কিন্তু কথা হ'ল আজি তিয়হ খেতিৰ ওপৰত মই এটা কথাও আপোনালোকক নকওঁ। আৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তু অলপ বেলেগ ধৰণৰ। আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু যদি আপোনালোকে জানে, হয়তো আপোনালোকে ভাবিব হয় এটা নজনা কথা হয়তো জানিলোঁ। কৃষক বন্ধুসকল, আমি বহুত কষ্ট কৰি সাৰ পানী যোগান ধৰি আমাৰ খেতি বহুত ধুনীয়া কৰোঁ, কিন্তু অৱশেষত কি হয়, এই খেতিবিলাকৰ পৰা কি হয়, যিখিনি উৎপাদন পাব লাগে, যিখিনি আমি উৎপাদন পাব লাগে, প্ৰডাকশ্যন পাব লাগে, সেইখিনি আমি পাবলৈ সক্ষম নহওঁ। আৰু ইয়াৰ মূল কাৰণ কি হ'ব পাৰে, কিহৰ কাৰণে আমি অধিক উৎপাদন আমি নাপাওঁ, আৰু আমাৰ যোনবিলাক তিয়হ খেতিৰ তিয়হ গছ হওক বা ভোল গছ হওক বা জিকা হওক বা যিয়ে নহওক, যিবিলাক হেংদালিত হয় বা যিবিলাক আপোনালোকে তেনেকুৱা হেৰিত কৰে, পথাৰত কৰে, সেইবিলাকতে এই সমস্যাটো হয়। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে যে ফ্লাৱাৰ ড্ৰপিং, ফুল সৰি পৰা, ফুলবিলাক ফল ছেটিং নোহোৱা, কি কাৰণত হ'ব পাৰে তাৰে ওপৰত আজিৰ ভিডিঅ'টো। কৃষক বন্ধুসকল, মই ভাবোঁ যে আজিৰ এই বিষয়টো আপোনালোকে জনাৰ দৰকাৰ। মই আজিৰ ভিডিঅ'ত যিবিলাক কথা উল্লেখ কৰিম, এইবিলাক নিশ্চয় আপোনালোকে জানিব লাগে। জানিলেহে আপোনালোকক যে এজন খেতিয়ক বুলি হয়তো নিজকে আপোনালোকে ক'ব পাৰিব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি কিবা কামত দিয়ে বা আপোনালোকক মোৰ কথাখিনি যদি ভাল লাগে, আপোনালোকে ভিডিঅ'টো লাইক কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবাই ভিডিঅ' চাই আছে, আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী সময়ত খেতিৰ বিভিন্ন ভিডিঅ' আপোনালোকে পাই থাকিব পাৰে। কৃষক বন্ধুসকল, মোৰ এটাই অনুৰোধ, আপোনালোকে ভিডিঅ'বিলাক চাওক। মই আপোনালোকৰ কাৰণে কষ্ট কৰোঁ, আপোনালোকে নিশ্চয় এটা লাইক কৰিবই পাৰে। কৃষক বন্ধুসকল, আহক আজিৰ ভিডিঅ'ৰ বিষয়বস্তুলৈ আহোঁ। যেতিয়া আমি খেতি কৰোঁ, সাৰ পানী ধুনীয়াকৈ যোগান ধৰোঁ, গছৰ চেহেৰা পাতিও ধুনীয়া হয় আৰু সময়ত হয়তো ফুল আহে, কিন্তু আমি কিছুমান বস্তু নজনাৰ কাৰণে কি হয়, এই ফুলবিলাক ফল ছেটিং নহয় বা ফ্লাৱাৰ ড্ৰপিং হয় বা ফুল সৰি পৰে। এই ফুল ড্ৰপিঙৰ বিভিন্ন কাৰণ থাকিব পাৰে। প্ৰথম কাৰণ হৈছে যে আপোনালোকে যিবিলাক ভেঁকুৰনাশক, কীটনাশক বা যিবিলাক পিজিআৰ আপোনালোকে ব্যৱহাৰ কৰিব, এই পিজিআৰবিলাক ব্যৱহাৰ কৰোঁতে আপোনালোকে সাৱধান হ'ব লাগিব আৰু কিছুমান বস্তু আপোনালোকে জানিব লাগিব। তেতিয়া হয়তো আপোনালোকৰ এই ফ্লাৱাৰ ড্ৰপিঙৰ যোনটো সমস্যা, এই সমস্যা আপোনালোকে নেদেখিব আৰু অধিক উৎপাদন আপোনালোকে পাবলৈ সক্ষম হ'ব। কৃষক বন্ধুসকল, আহক প্ৰথমতে আমি জানো যে কোনবিলাক কীটনাশকে আমাৰ ফ্লাৱাৰ ড্ৰপিং কৰে। এক নম্বৰ হৈছে সাইফাৰমেথ্ৰিন। আমি সকলোৱে কম বেছি এই সাইফাৰমেথ্ৰিন আমি জানো, আৰু বহুত এনেকুৱা মেডিচিন আছে, কীটনাশক আছে, যিবিলাকত কি আছে, সাইফাৰমেথ্ৰিন আছে বা তাৰ লগত বেলেগ আছে। ধৰি লওক যে আমি প্ৰফেক্ট সুপাৰ খেতিত আমি ব্যৱহাৰ কৰোঁ। এই প্ৰফেক্ট সুপাৰত কি থাকে, সাইফাৰমেথ্ৰিন থাকে আৰু প্ৰফনফছ থাকে। প্ৰফনফছটো আমাৰ ক্ষতি নকৰে, কিন্তু এই সাইফাৰমেথ্ৰিন যদি আপোনালোকে স্প্ৰে কৰে, আপোনালোকৰ গছত যদি ফ্লাৱাৰিং আৰম্ভ হৈ যায়, সেইখিনি সময়ত কিন্তু আপোনালোকৰ কি হ'ব, ফ্লাৱাৰ ড্ৰপ কৰিব। মেথ্ৰিন, যিবিলাক টেকনিকেল নাম বা টেকনিকেল মেথ্ৰিন আছে, এইবিলাক আপোনালোকে স্প্ৰে একেবাৰে নকৰিব। ডেল্টামেথ্ৰিন, আপোনাৰ ধৰক চাইলথ্ৰিন, এই ধৰণৰ যিবিলাক কীটনাশক আপোনালোকে স্প্ৰে কৰিলে কিন্তু আপোনালোকৰ ফ্লাৱাৰ ড্ৰপিং হোৱাটো একেবাৰে খাটাং। কৃষক বন্ধুসকল, আপোনালোকে যেতিয়া আপোনালোকৰ গছবিলাকত ফুল ফল আহিব, সেইখিনি সময়ত হয়তো আপোনালোকে ভাবি চিন্তি হয়তো আপোনালোকে কিন্তু কীটনাশক আপোনালোকে স্প্ৰে কৰিব। আৰু এই সাইফাৰমেথ্ৰিন, ডেল্টামেথ্ৰিন, চাইলথ্ৰিন, এইবিলাক কিন্তু আপোনালোকে একেবাৰে স্প্ৰে নকৰিব। সেইটো গ'ল কৃষক বন্ধুসকল কীটনাশকৰ কথা, গতিকে আপোনালোকে সেইবিলাক চাই ল'ব। কৃষক বন্ধুসকল, এতিয়া আহোঁ যে আপোনালোকে ভেঁকুৰনাশক কি স্প্ৰে নকৰিব আৰু কোন কোন ভেঁকুৰনাশক স্প্ৰে কৰিলে আপোনালোকৰ ফ্লাৱাৰ ড্ৰপিং হ'ব পাৰে। কৃষক বন্ধুসকল, যিবিলাক ভেঁকুৰনাশক পাউডাৰ ফৰ্মৰ, বিশেষকৈ
বেছিভাগে এইবিলাক কি কৰে কিন্তু ফ্লাৱাৰ ড্ৰপিঙত সহায় কৰে। তাৰ কাৰণে আপোনালোকে একচুৱেলি কৰিব লাগে কি যে যেতিয়া ফুল ফল অহা আৰম্ভ হ'ব তাৰ আগতেই যদি আপোনালোকৰ গছত তেনেকুৱা বেমাৰ আজাৰ থাকে বা ভেঁকুৰজনিত কিবা বেমাৰ থাকে সেইবিলাক কিন্তু আপোনালোকে ঠিক ঠাক কৰি ল'ব লাগে, নহ'লে আপোনালোকে হয়তো বিপদত পৰিব, সমস্যাত পৰিব। তাৰমানে জাহা তাহা কীটনাশক আপোনালোকে ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰিব নোৱাৰে। আৰু এক নম্বৰ প্ৰথম কথা হ'ল আপোনালোকে পাউডাৰ ফৰ্মৰ যিবিলাক ভেঁকুৰনাশক এইবিলাক আপোনালোকে স্প্ৰে নকৰিব। এতিয়া হয়তো আপোনালোকে ক'ব পাৰে যে হয়তো যিবিলাক আমি ভেঁকুৰনাশক স্প্ৰে কৰে সেইবিলাকৰ বেছিভাগে আপোনাৰ পাউডাৰ ফৰ্মত আমি পাওঁ, তে আমি কি স্প্ৰে কৰিম? তে কি হ'ব বন্ধুসকল, আপোনালোকে লিকুইড যিবিলাক ভেঁকুৰনাশক এইবিলাক আপোনালোকে স্প্ৰে কৰিব পাৰে। আৰু এই পাউডাৰ ফৰ্মৰো এটা ভেঁকুৰনাশক আছে, সেইটো হৈছে ৰক'। ইয়াত আছে থায়ফিনেল মিথাইল। এই থায়ফিনেল মিথাইল আকৌ কি কৰে, ইয়াৰ কাৰ্যটো অলপ ওলোটা। ই কি কৰে, ফুল ছেটিং হোৱাত সহায় কৰে, বেমাৰটো গুচাবই আৰু কি কৰে ফুল ছেটিং হোৱাত কিন্তু সহায় কৰে অনলি ৰক'। তে কি হওক বন্ধুসকল, আপোনালোকে যদি ভেঁকুৰনাশক স্প্ৰে কৰিব বিচাৰে আপোনালোকে সেই যদি ৰক' পাই যায় বা থায়ফিনেল মিথাইল থকা যদি কিবা তেনেকুৱা ভেঁকুৰনাশক পায় আপোনালোকে এইটো স্প্ৰে কৰিব পাৰে পাউডাৰ ফৰ্মৰ। আৰু নহ'লে আপোনালোকে কি কৰিব, যিবিলাক লিকুইড ফৰ্মৰ ভেঁকুৰনাশক হয় আপোনালোকে পৰাপক্ষত এইবিলাক স্প্ৰে কৰিব এই ফ্লাৱাৰিং ষ্টেজত। আপোনালোকে এমিষ্টাৰ টপ কৰিব পাৰে, তেনেধৰণৰ কিছুমান লিকুইড হয়তো ভেঁকুৰনাশক আপোনালোকে পাই যাব। তে কৃষক বন্ধুসকল মই আজিৰ ভিডিঅ'ত এটা বস্তু ক্লিয়াৰ কৰি লওঁ আৰু আপোনালোকে জানি ৰাখক, টাটা কোম্পানীৰ টাটা কণ্টাফ বা কণ্টাফ প্লাছ এই যোনটো ভেঁকুৰনাশক এইটো কিন্তু বহুত কামত দিয়ে ঠিকে, কিন্তু আপোনালোকে কিন্তু যদি এই ফ্লাৱাৰিং ষ্টেজত যদি আপোনালোকে এই টাটা কণ্টাফ বা কণ্টাফ প্লাছ যদি আপোনালোকে স্প্ৰে কৰে লিকুইড হ'লেও ই কি কৰিব, ফ্লাৱাৰ ড্ৰপিঙত কিন্তু সহায় কৰিব। তে কি হওক বন্ধুসকল, মই আজিৰ ভিডিঅ'ত ক্লিয়াৰ কৰি থৈ দিওঁ, এই ফ্লাৱাৰিং ষ্টেজত কমচে কম আপোনালোকে কিন্তু এই টাটা কণ্টাফ আপোনালোকে স্প্ৰে একেবাৰেই নকৰিব। যদিও লিকুইড ফৰ্মৰ ইয়ে কিন্তু কি কৰে, একেবাৰে ফ্লাৱাৰ ড্ৰপিং কৰিবই। বহুত কৃষকে মোক ফোন কৰে, দাদা ফুল আহে কিন্তু ফুলবিলাক ড্ৰপিং হয়, কিহৰ কাৰণে হয় নাজানে। মেইন কাৰণ হৈছে এইটোৱে, যদি আপোনালোকে যদি কীটনাশক বা ভেঁকুৰনাশক আপোনালোকে যদি স্প্ৰে কৰে কমচে কম এইখিনি সময়ত ফ্লাৱাৰিং ষ্টেজটো এটা একেবাৰে চেঞ্চিটিভ এটা ষ্টেজ, এইখিনি সময়ত আপোনালোকে জাহা তাহা কীটনাশক বা ভেঁকুৰনাশক আপোনালোকে স্প্ৰে একেবাৰেই কৰিব নোৱাৰে। তে কি হ'ব বন্ধুসকল, আৰু এটা ফ্লাৱাৰ ড্ৰপিঙৰ কাৰণ হ'ব পাৰে যে আপোনালোকে যদি এই ফ্লাৱাৰিং ষ্টেজত আপোনালোকে NPK 19-19-19 যোনটো স্প্ৰেৰ কাৰণে যোনটো সাৰ, এই সাৰ যদি আপোনালোকে স্প্ৰে কৰে কিন্তু ফ্লাৱাৰ ড্ৰপিঙত যথেষ্ট সহায় কৰিব, একেবাৰে খাটাং। তাৰমানে কি, যিবিলাক সাৰত ইউৰিয়া থাকে, NPK 19-19 মানে কি, তাতে 19% ইউৰিয়া থাকিল, 19% ছুপাৰ ফছফেট থাকিল আৰু 19% তাতে কি থাকিল, পটাছ থাকিল। ছুপাৰ ফছফেট আৰু পটাছে ফুল আনাত সহায় কৰে, ঠিক আছে, কিন্তু এই যোনটো ইউৰিয়া থাকিব এই ইউৰিয়াটোৱে কিন্তু আপোনাৰ কি কৰিব, ফ্লাৱাৰ ড্ৰপিং কৰিব। গতিকে আপোনালোকে ভুলতো এই NPK 19-19 যেতিয়া ফুল অহা আৰম্ভ হ'ব বা ফুল আহিব সেইখিনি সময়ত কিন্তু আপোনালোকে স্প্ৰে একেবাৰেই নকৰিব। আৰু কৃষক বন্ধুসকল, হয়তো আপোনালোকে ভাবিব পাৰে যে যিবিলাক PGR বা ভিটামিন আমি স্প্ৰে কৰোঁ এইবিলাকো স্প্ৰে কৰিলে যে আমাৰ ফ্লাৱাৰ ড্ৰপিং হ'ব পাৰে নেকি, কিন্তু বেছিভাগে নহয়। কিন্তু এটা আছে PGR আপোনালোকে চাই ল'ব, য'ত জিব্ৰেলিক এচিড থাকিব। এই জিব্ৰেলিক এচিড থকা PGR কিন্তু আপোনালোকে ব্যৱহাৰ নকৰিব। জিব্ৰেলিক এচিড থকা বহুত তেনেকুৱা PGR আছে, হয়তো দোকানী আপোনালোকক দি দিব। গতিকে মোৰ ভিডিঅ' যদি আপোনালোকে আজি চাইছে, কথাখিনি আপোনালোকে ৰিমাইণ্ড কৰিব, লাগিলে ভিডিঅ'টো পিছত আৰু ধুনীয়াকৈ চাই ল'ব। গতিকে এই জিব্ৰেলিক এচিড থকা PGR কিন্তু আপোনালোকে স্প্ৰে নকৰিব। তে কি হওক বন্ধুসকল, আজিৰ ভিডিঅ'টো
কেনেকুৱা লাগিল আপোনালোকক, কিবা কামত দিবনে নাই। গতিকে যদি কিবা কামত দিব বুলি ভাবিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰক, আৰু নতুনকৈ যদি কোনোবাই ভিডিঅ' চাই আছে মোৰ চেনেল, আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে। তে কি বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।